নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেললৈ। ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ ডিব্ৰুগড়লৈ ভাইটিৰ লগত। তাৰপাছত ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। আমি ডিব্ৰুগড়লৈ কিয় যাবলৈ ওলাইছোঁ ভিডিঅ'টো চালে গম পাব। আমি এখন গাড়ীতে যাম। আমি এতিয়া যাবলৈ ওলালোঁ এই মাজু লোৱা চাইডে। ভাবি যাওঁ দেই, টাটা আহিমগৈ দেই, তোমালৈ চিলাই মানিম দেই। মইতো কলিজা মান যাম দেই, বাবাই আনিবা যাওঁ দেই। আমি এতিয়া যাবলৈ ওলালোঁ ডিব্ৰুগড়লৈ। বনপনতি মই আৰু এইফালে আছে আমাৰ দীপদা, এইফালে আছে বাবাটো গাড়ীত আমি গৈ আছোঁ। গাড়ী চলাইছে এইয়া দীপদা চাই দেখোন, এইয়া দীপদা গৈ আছোঁ এতিয়া ডিব্ৰুগড়লৈ। আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব আমি ডিব্ৰুগড়লৈ আজি ৰাতিপুৱাই কিয় ওলাইছোঁ। যিমান পাৰোঁ কণ্টিনিউ কৰিম, চাই থাকিব। এতিয়া আমি কলাজান পাই গ'লোহি। আহি এতিয়া ডিব্ৰুগড় সোমাই যাম। এইটো কি তিনিআলি? এইটো চিচিবৰ গাঁও মহাবিদ্যালয়, চিচিবৰ এখন আছে। ডিব্ৰুগড়লৈ আহিছে। ৰাস্তাটো ধুনীয়া লাগিছে দেই। তাৰপিছত হেৰি কৰিছোঁ, চাইকেলখন লৈ যাবি। আমি আহি আছোঁ এতিয়া চিচিবৰ হেৰি গাঁও পাৰ হৈ ক'ত পালোঁ? ক'ত পালোঁ? ক'ত পালোঁ? এতিয়া ডিব্ৰুগড় সোমালোঁ। কলাজান পাই গ'লোহি। এতিয়া আমি গৈ আছোঁ আকৌ। এতিয়া বাৰ্বি, চুনুমুনু, দেহা তোমালোকলৈ মনত পৰি আহিছে। এতিয়া তোমালোকক এৰি থৈ আহিছোঁ চাবা। ডিব্ৰুগড় টাউনৰ মাজেৰে গৈ আছোঁ আমি। ভাল লাগে টাউনখন। এতিয়া আমি ইউৰি ভিজন হস্পিটেললৈ গৈ আছোঁ ডিব্ৰুগড়ৰ। ইউৰি ভিজন চাইনবোৰ্ডটো দেখুওৱা পালোঁ। এতিয়া বিল্ডিংটো কোনটা ইউৰি ভিজন। আমি পাই গ'লোহি ইউৰি ভিজন হস্পিটেল। এতিয়া গৈ আছোঁ পনতি বনদীপদা। Vision Medical Hospital. Reception. এইটো কৰাব লাগে। এটা ৰিপৰ্ট এটা ৰিপৰ্ট কণ্টেক্ট নাম্বাৰ সুৰজিৎ বৰুৱা। কিমান
52 না আমি এনেকৈ উঠালোঁ। চাফা তাফা কৰিছে এতিয়া আমি ডক্টৰৰ টেষ্টবিলাক কৰি হৈ গ'ল আৰু টেবুলো ঠিক কৰিলোঁ। ECG এটা কৰি আছে। তাৰপাছত আমি টেবুল ল'ম, কাইলৈ অপাৰেশ্যন কৰিম। আমাৰ ডিব্ৰুগড় যোৱা কামটো এতিয়া আছিলে। তাৰপিছত মই যাম আৰু যদি আজি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ দিব চাগে এতিয়া মই যামগৈ, ফোনতে লগাই থাকিব।